ইয়াৰ পৰা 30 টকা 40 টকা নিয়ে আৰু তাত তুমি 300 টকা লৈছে বহুত বেছি ভাল লাগিলে মইনাকীক আজি ফ্ৰেণ্ডছ আজি মই গৈ আছোঁ ক'ত গৈ আছোঁ আৰু কি কৰিবলৈ গৈ আছোঁ সেই আপোনালোকে চাগে গম পাইছে থাম্বনেইল চাই পিনি আৰু টাইটেল চাই পিনি অবভিয়াছলি গম পালে আৰু গৈ আছোঁ ব'লক আপোনালোকক দেখুৱাই যাওঁ আৰু আপোনালোকে চাই যাওক চাই পিনি এনজয় কৰি যাওক কিহৰ কাৰণে জীৱন জিন্দাবাদ আৰু সেইটো কাৰণে সেইটো উদ্দেশ্য লৈ পিনি ব'লক ষ্টাৰ্ট কৰোঁ মীন পালন কিভাৱে কৰে আৰু কেনেকৈ কৰে আৰু ইয়াৰ কি ধৰণে বা কি প্ৰক্ৰিয়াৰে হেৰি কৰিব পাৰে সেই বিষয়ে ময়ো জানো আৰু লগতে আপোনালোককো জনাওঁ ব'লক ষ্টাৰ্ট কৰোঁ ব্লগটো আৰু ব্লগৰ জৰিয়তে আপোনালোকক জনাবলৈ চেষ্টা কৰোঁ ক'ত আহিছোঁ আপোনালোকে থাম্বনেইল চাই আৰু টাইটেল চাই অবভিয়াছলি গম পাইছে আৰু মই আহিছোঁ অকল মই অহা নাই মোৰ লগত আহিছে মোৰ ভাইটি এজন যিজন আপোনালোকে দেখিব পাব আৰু পিছত আৰু তাৰ লগতে আহিছে এজন ইউটিউবাৰ আৰু তাৰ লগৰ বান্ধৱী নে কি প্ৰেমিকা হয় তাৰ মুখতে জানি লওঁ এয়া হয় প্ৰকাশ হাই আৰু মোৰ ছাবস্ক্ৰাইবাৰ উইথ মানে ভাল ফ্ৰেণ্ডো হৈ পৰিছে তেখেতৰ লগত আছে নাম কি আছিলে মাইনা চুতীয়া অঁ ঠিক আছে আৰু এইখিনি কথা এটা ক'ম দেই সদায় মইনা এটাক কৈ থাকোঁ বোলো এদিন মোকো চান্স দিবা লগতে আহি পেলাই আজি ফাইনেলিজন দিলে বহুত ধন্যবাদ থাকিলে নহয় দিলোঁ বাৰু ওপৰেঞ্চি মানে আৰু এটা তোমাৰ কথা ক'বলৈ আছে মানে যিটো কথা হৈছে সেইটো তুমি যে ফোন কৰিছিলা ফোন কৰি মই ৰিচিভ নকৰোঁ তোমাৰ কি অনুভৱ হৈছিলে সেইটো কথা কোৱা ফোন কৰিলে ৰিচিভ মানে প্ৰথমতে মইনা আজি ৰাতিপুৱা বোলে মইনা এটা ফোন কৰি ক'লে এনেকৈ আজাদৰ ফালে যাম মানে ভাল প্লেচ এটা আছে ভিডিঅ' কৰিবলৈ তাৰপিছত যেতিয়া ফোন নকৰিলে মোক বোলো ধোকা দিলে নি এপ্ৰিল ফুল বনোৱা লিখি সেইবুলি ভয় খাই গ'লোঁ তাৰপিছত আকৌ যেতিয়া ফোন কৰিছে তেতিয়াহে বোলো হয় কথাটো নহয় এপ্ৰিল মাহ অহা নাই কিন্তু এপ্ৰিল মাহ অহাৰ আগতে যে মই এপ্ৰিল ফুল বনাব পাৰিলোঁ এই দুখৰ আগে তাৰ কাৰণে বহুত ভাল লাগিছে আৰু ক'ত গৈ আছোঁ আপোনালোকে চাই যাওক 2000 years রই রই তোমাকে বই বই যাবগে কৈ কৈ কাষতে কাষতে গৈ গৈ পাম যেন গাই গাই গানকে চাই চাই তোমাকে থাম্বনেইলৰ চাই পিনি আপোনালোকে ইমানকণ ভিডিঅ'টো চালে আৰু চাই মেলি আপোনালোকে যি চাবলৈ এক্সাইটেড হৈ আছে বা কিবা চাম বুলি কিবা এটা দেখাম বুলি মই আপোনালোকক আনিছোঁ বা ভিডিঅ'টো চাবলৈ আপোনালোকে ইমানখিনি আগ্ৰহেৰে চালে আৰু সেই ঠাইত অৱশেষত আমি আহি পালোঁহি মই পালোঁহি মোৰ লগত প্ৰকাশ পালে আৰু প্ৰকাশৰ বন্ধু দুজন হৈছে মোৰ ভাইটি এজনৰ লগতে মই আহি পালোঁহি সেই ঠাইটুকুৰা আৰু সেই ঠাইটুকুৰা চাওকচোন ইমান ধুনীয়া 360 ভিউ লগতে আপোনালোকে উপভোগ কৰক আৰু আল্টিমেট মনোৰম দৃশ্য আৰু পৰিৱেশৰ মানে কি বুজাম আৰু ইয়াৰ পৰিৱেশৰ কোনো তুলনা নাই সেয়ে মই ভাবিলোঁ আহিলোঁ আৰু এভেলেট মইনা কিয় নহয় মইনা কিয়তকৈ ইণ্টাৰভিউ হয় চ' ইণ্টাৰভিউ নহয় আপোনালোকক দেখাবলৈ গৈ আছোঁ আৰু মানুহজন যিজন মানুহৰ ইয়াৰ হেৰি আছে সেই মানুহজনৰ পৰা আমি জানিব বিচাৰিম কি উদ্দেশ্যৰে কি ধৰণৰ উন্নত প্ৰক্ৰিয়াৰে ইয়াত মাছ পোহা মনলে উভতি আহে লৰালি অবভিয়াছলি বেলেগৰ কাৰণে কৰা নাই কাৰ কাৰণে কৰিছোঁ মোৰ ছাবস্ক্ৰাইবাৰ উইথ ভিউৱাৰ্ছ হ'বৰ কাৰণে যি ভিউৱাৰ্ছ আছে আপোনালোকে হয় আৰু আপোনালোকৰ যি ইমানখিনি কষ্টৰ মাজে আমি ক'ৰ পৰা কেনেকৈ আহিছোঁ কি ভাগে কি কৰিবলৈ আহিছোঁ চ' সেইখিনি জনাবলৈ আৰু সেইখিনি হেৰি কৰিবলৈ আৰু এই আধুনিক প্ৰক্ৰিয়াৰে আপোনাৰ ওপৰৰ পৰা মই দেখাইছোঁ দৃশ্য যিটো এইটো দেখিছে এইখিনি টোটেল হেৰি কৰিছে চ' এইখিনি কি প্ৰক্ৰিয়াৰে আৰু কেনেকৈ কৰিছে তাৰ বিষয়ে জনাম তেখেতক যিসকলে মানে এই বস্তুটো মানে বছৰি ডাক হয় আৰু ডাকৰ মানে কি হেৰি প্ৰক্ৰিয়াৰ আৰু কি ভাৱেৰে বা কেনেকুৱা প্ৰকাৰৰ ডাক হয় সেই বিষয়ে মানুহজনৰ পৰাই আমি জানি পিনি অৱগত হ'ম আৰু অৱগত হৈ পিনি আপোনালোকক জনাবলৈ চেষ্টা কৰিম চাই যাওক আৰু কণ্টিনিউ কৰি যাওক ব্লগটো আৰু যিসকলে চাই আছে এতিয়ালৈকে দেন বেলেগে কৰিব নালাগে জাষ্ট লাইক কৰিব আৰু কমেণ্ট কৰিব কেনেকুৱা হৈছে কি আৰু কিবা যদি ভুল হৈছে তেন্তে সেইটো বিষয়ে কমেণ্ট কৰিব যাতে মই সেইটো নেক্সট ব্লগত মই সেইটো শুধৰাব মানে নিজকে নিজে অনুপ্ৰেৰণা কৰিব পাৰোঁ আৰু ওপৰেঞ্চি নিউ ভিউৱাৰ্ছলৈ দেন ছাবস্ক্ৰাইব কৰি মই এটা হেৰি দিছোঁ অফাৰ এটা দিছোঁ তোমাকে আমাৰ যিটো আমাৰ লখিমপুৰৰ মেইন টাউনৰ ভাল হোটেল এখনত তোমাৰ মই ৰুম এটা দিম বুলি ভাবিছোঁ তুমি সেই ৰুমটো ল'বা নে আৰু ইয়াত ৰাতি 12টা বজাত তুমি মই ইয়াত ল'ম ৰাতি 12 বজাত অকলে লাইট চাইট একো নাথাকে মই পাৰিম ইয়াত থাকিব পাৰিম যদি ৰাতি কিবা কোনোবা যদি এইফালৰ পৰা যদি কোনোবা মাতে চোৱা গোটেই নিজা নাপায় এইফালে তেতিয়াহ'লে তেনেকৈ নোৱাৰিব
বেলেগ একো ভাল লাগিছে নাই নাজানো আপোনালোকৰ, কিন্তু মোৰ ভাল লাগিছে কিয়নো ইয়াত আহি পিনি এটা নতুন হেৰিৰে শিকিছোঁ। আৰু যিহে মানে প্লাষ্টিকৰ মানুহ এতিয়া প্লাষ্টিক বেন কৰিছে চব জেগাতে আৰু প্ৰতিখন দেশতে। আৰু ইয়াত মানে বহুত মানুহে কি কয়, মানুহৰ মনোভাৱ কি বেয়া সেইটো মানুহৰ ওপৰত এৰিছোঁ। আৰু বিশেষকৈ মই ভাল লাগিছে কাৰণ ইয়াত দেখি প্লাষ্টিকেৰে নিৰ্মিত এখন কি ধুনীয়া মানে পানীৰ ওপৰত উপঙি থকা হেৰিৰে প্লাষ্টিকৰ সদব্যৱহাৰে বা আধুনিক প্ৰক্ৰিয়াৰে মাছ পোহা আৰু মাছৰ কি হেৰি হয় আৰু সেই বিষয়ে মানুহজন আধৰুৱা হৈ যাব। যিহেতু মই ইয়াৰ কোনো কৰ্মকৰ্তা নহয় আৰু ইয়াৰ কি প্ৰক্ৰিয়াৰ কেনেকুৱা হেৰি মাছ পোহে বা মাছৰ কি চৰকাৰৰ সাহায্য লৈছে নে নিজৰ পুঁজিৰ দ্বাৰা বা এজন মানুহে নে আন কোনোবা দলৰ বা কোনোবা সিহঁতৰ নিজৰ গোট আছে, সেই বিষয়ে জানো। ইয়াৰ স্থানীয় আৰু ইয়াৰ মালিকে ন হয়, মই ইয়াৰ সম্পাদক। হয়, সম্পাদক হয়। নামটো মৃদুল চন্দ্ৰ নাথ। মৃদুল চন্দ্ৰ নাথ। আৰু দাদা আপোনালোকে যিখিনি কৰি আছে ইয়াৰ কোনো আপোনালোকৰ এজন কিবা গোট থকা বুলি কৈছিল? আমাৰ 16জনীয়া এটা গোটে আমি বৰ্তমান এইটো কামটো আৰম্ভ কৰিছোঁ। তাৰে হেৰি আৰু এতিয়া আপুনি ইয়াত আহি পিনে আৰু এটা কথা মোৰ ভাল লাগিছে, যিহেতু আপুনি সেই প্লাষ্টিকৰ ইয়াত সদব্যৱহাৰ হৈছে আৰু ইয়াত মাছ পোহা প্ৰক্ৰিয়াটো কেনেধৰণৰ? মাছটো মানে ইয়াত আমাৰ দুটাৰ ওপৰতে নেট আছে। প্ৰথম ডাঙৰ ফুটাৰ নেটটো তলত দিয়া আছে যাতে বাহিৰা মাছে আমাক এটেক কৰিব নোৱাৰে। তাৰপিছত আৰু এটা নেট আছে, সেইটোত মাছটো আমি তাত দিম। নেটৰ হেৰি গভীৰ তাৰ 10 ফুটহে হ'ব তললৈ। তাত মাছ থাকিব, মাছত আমি দানা দিম, দানা দি ডাঙৰ কৰিম। তাৰপিছত আমি কিমান লাভৱান্বিত হ'ব পাৰোঁ চাওঁ। মানে এতিয়া ধৰক মই ক'বলৈ গ'লে মানে যিটো মানে যে আজিকালি যিবিলাক নিবনুৱা আছে, নিবনুৱাসকলে মানে কোনোবা চাকৰি নাপায় বা কোনো ব্যৱসায় কৰিবলৈ কোনো সা সুবিধা নাপায়, তেনেকুৱা ক্ষেত্ৰত মানে এনেকুৱা এটা মানে যি মানে খুব কম খৰচত ধৰক এনেকুৱা কৰিব লাভান্বিত হ'ব পাৰে বা উপাৰ্জনো। মানে এইটো কম খৰচ নহয়, খৰচেই বস্তু, কিন্তু কম জেগাত অধিক উৎপাদন কৰিব পৰা এইটো শক্তি। বলক আমি জেগাটো কম হয় বাৰু, কিন্তু তাত উৎপাদনটো অধিক হ'ব। আৰু ইয়াৰ পৰা মানে কোনোবা চৰকাৰী অনুদান পাইছিলে? হয়, আমি চৰকাৰী অনুদান পাইছিলোঁ। টোটেল স্কিমটো আছিলে 21 লাখ টকাৰ। তাৰে যেনিবা 30% আমি দিব লাগে, আমাৰ গোটটোৱে ভৰিছে 30%টো, বাকীটো চৰকাৰে দিয়ে। ইয়াৰ এই যিটো আমি হেৰি প্লাষ্টিকৰ নাৱত উঠিছে, নাৱৰ লোড কেপাচিটি কিমান বাৰু? এইটো অন্তত সিহঁতি কৰে 30 টনমান ধৰিব এইটোত। 30 টন? আমি গোটেইকেইটা মিলি মানে বহুত বাকী। তুমি নাই বাই দাদা কেইজন প্লাষ্টিকৰ নাৱত আমি উঠি পিনি আমি যাত্ৰা কৰিছোঁ ক'লৈ? মোৰ মন সাগৰৰ দৰে দোৱে দোৱে নাচে, ভাগি ভাগি আহে পৰাণতে আৱলে। সাগৰৰ দৰে দোৱে দোৱে নাচে, ভাগি ভাগি আহে পৰাণতে আৱলে। প্লাষ্টিকে নিৰ্মিত নাও কয় নে জাহাজ কয় দেন আপোনালোকৰ ওপৰত এৰিছোঁ। চ' মই আছোঁ সম্পূৰ্ণ পানীৰ ওপৰত সম্পূৰ্ণভাৱে মই দেখাবলৈ যিমান পাৰিছোঁ মোৰ কেমেৰা থ্ৰুৱেদি আপোনালোকক দেখাবলৈ যত্ন কৰিছোঁ। চ' চাই লওক আৰু ইয়াৰ মজা লৈ লওক। মজা মানে কি মজা, আৰু ইয়াত আহি পিনি মোক ঘপককৈ উঠি পিনি মোক কি হেৰি হৈছিলে। চ' ভিডিঅ'ত আপোনালোকে যদি গম পাইছে দেন আপোনালোক বহুত ইণ্টেলিজেণ্ট, আৰু যি নাই সেই বিষয়ে যদি চাইছে আৰু ইমানখিনি দেখাইছোঁ, তাৰ ওপৰত মই 360 ভিউ এটাৰ লগত আপোনালোকক দেখাইছোঁ ইয়াৰ পৰিৱেশ। আমাৰ লখিমপুৰত বা অসমৰ এনেকুৱা হেৰি ধৰক যিটো মাছ পোহাৰ প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়া অকল আমাৰ লখিমপুৰৰ এয়ে প্ৰথম বুলি মই জনাত, আৰু অসমৰ বেলেগ ক'ত আছে বা এনেকুৱা জানো। আৰু দাদাই পৰা জানো ইয়াৰ মানে যদি কোনোবা এজন নৰ্মেল মানুহে যে এনেকুৱা ধৰণে মাছ উৎপাদন কৰিব বিচাৰে, ত' কিমান কষ্ট পৰিব বা কেনেকুৱা হেৰি এটা দামত 4.5 তাৰ লগতে মই আৰু এটা কথা জানিব বিচাৰোঁ, এনেকুৱা ধৰণৰ যিটো প্ৰক্ৰিয়াৰ মাছ পুহিছে এনে উৎপাদন কৰা অকল আমাৰ লখিমপুৰৰ এয়ে প্ৰথম চাগে? লখিমপুৰত দুটাই পাইছোঁ লখিমপুৰত। এটা এইখন আৰু এটা বচাগাঁও আছে। আৰু আমাৰ অসমত এনেকুৱা কিমান জেগাত আছে বুলি ভাবে? অসমত টোটেল আমাৰ এতিয়া আমাৰ এইটোৰ লগত 9টা আছে চাৰিছে। ধেমাজি, তাৰপিছত আকৌ আৰু এনেকৈ মানে গোটেই 9টা ডিষ্ট্ৰিক্টত আহিছে। আমাৰ লখিমপুৰতে 2টা, বাকী ডিষ্ট্ৰিক্টকেইটাত এটা আছে। বাকী ডিষ্ট্ৰিক্ট মানে এতিয়া বহুত ডিষ্ট্ৰিক্টত এতিয়ালৈকে এনেকুৱা ক্ষেত্ৰত যোৱা নাই, কাৰণ 9টা বুলি ক'লে গোটেই অল আছামৰ ভিতৰত। এতিয়া 7টা বাকী থাকিলে এই প্ৰক্ৰিয়াটো প্ৰথমতে ক'ত আৰম্ভ হৈছিলে? সেইটো আমি বিশেষকৈ নাজানিম, মানে আমি সম্পূৰ্ণ চৰকাৰী সাহাৰ্যহে আমাক। হয়,
এইটো আগতে সাগৰত দেখোঁ মই সাগৰত এনেকৈ মই তেনেকুৱা ভিডিঅ' এটা দেখিছোঁ ভিডিঅ' দেখি এনে ড্ৰামৰ পৰা উপঙি থাকে বা এইটো সাগৰত কৰে আগতে সাগৰৰ পৰা এইটো বস্তুটো আমাৰ অসমলৈ আহিছে উত্তৰ প্ৰদেশৰ পৰা অঁ কোনটো মানে ঠাণ্ডা টাইমত নে গৰমত বেছি গৰমতে মাছ মাছ গৰম পোনা নাপায় এতিয়া পালে পিচে পাব অঁ মানে এতিয়া সোনকালে হৈছে আৰু মাছবিলাক কোনটো ছিজনত বেছি ডাঙৰ হয় গৰম দিনকেইটা কি কি কৈছে পিচ দিয়া হৈছে অঁ ইয়াত এতিয়া মানে কচ মাছৰ পিচ দিয়া হৈছে চ' কচ মাছৰ পিচ আপোনালোকে দেখিব পাইছে এইবিলাক যিবিলাক ইয়াত আছে ইয়াত কিমান এৰিছিলে এতিয়া আমি 2 কুইণ্টেল 40 কেজি এৰিছোঁ ইয়াত মাছ এৰিছিলে কচ মাছৰ পোনা এৰিছিলে 2 কুইণ্টেল 40 কেজি তাৰে ভিতৰত মানে ইয়াত যিটো কচ মাছ পুহিছে কচ মাছ পোহাৰ প্ৰক্ৰিয়া এইটো নহয় বুলি কৈছিলে কিয়নো ইয়াত নেট দিয়াৰ কাৰণে নেটত মানে কচ মাছ ডাঙৰ নহয় নেকি শিংটো লাগি যায় নেটত অঁ যি কচ মাছৰ মানে যিটো শিং থাকে বা কাঁইট থাকে সেই কাঁইটটো লাগি যোৱাৰ কাৰণে মৰি যায় আৰু মৰি যোৱাৰ কাৰণে ইয়াত পোহাৰ ইমান হেৰি দেখিব পাইছোঁ ইয়াৰ পৰা মাছ আপুনি ৰেগুলাৰ নিয়ে নেকি এইকেইদিন নিবলগীয়া হৈছে কেইটকা কেজি কেইটকা মানে 30 টকা 40 টকা এনেকুৱা হিচাপে নি পেলাই বজাৰত বেচোঁ চিলি পানী পেলাই দি ইয়াৰ পৰা 30 টকা 40 টকা নিয়ে আৰু তাত নিবি 300 টকা বেছি 500 দিম ইমান টকা ক'ত থয় আপুনি এই পেকেটত সেই পকেটে জোৰে চান আপোনাৰ ফটা পেকেট এটা পৰি যাব না পৰিলে ক'ৰবাত হেৰাব আকৌ সেই আপুনি যাওক মই পিছে পিছে গৈছোঁ বুটবলৈ আৰু মাছ পোহা মাছ পোহা মানে কি ধৰা আধুনিক প্ৰক্ৰিয়াৰে কিভাৱে মাছ পোহে আৰু ইয়াত কি সাহাৰ্য দিয়ে চৰকাৰৰ ফালৰ পৰা আৰু মানুহসকলে মানে কিভাৱে চাকৰি নোহোৱাকৈ এইভাৱে মানে নিজে আত্মনিৰ্ভৰশীল হ'ব পাৰে ব্যৱসায় প্ৰতিষ্ঠানৰ জৰিয়তে The next এই আপোনালোকে চাওক মোৰ লগত আছে বিকাশ মইনাকীক লগ পাই বহুত বেছি ভাল লাগিলে মইনাকীক আজি ফাৰ্ষ্ট টাইম লগ পালোঁ বঢ়িয়া লাগিল লগ পাই আৰু হেৰি বিকাশৰ মানে লখিমপুৰত মই ৱেলকাম জনাব নোৱাৰিলোঁ কাৰণ মই সেইদিনা আহিছিলে আৰু মই ইণ্টাৰভিউ এটাত আছিলোঁ মই সেইকাৰণে আহিব নোৱাৰিলোঁ যিহেতু নহয় আজি মই তোমাক লগ পাইছোঁ বহুত মানে হেপী হৈছোঁ আৰু বিকাশক লগ পোৱা মেইন বেলেগ নহয় মোৰ ফুল ক্ৰেডিট গছটো মোৰ গুৰুজী কোন তুমি জানানে কোন বিতুপন শইকীয়া এই আমাৰ গুৰুজী খোৱাত ব্যস্ত তেওঁৰ কাৰণে লৈ নিজে খাইছে চাওক আৰু হেৰি গুৰুজীৰ লগতে আছে মেডাম নীতি নিয়মবিলাক অলপ উল্টা আহে নাবি গুৰুজী বেয়া পাতে আমি ইউটিউবৰ গুৰুজী নহয় জানো অঁ ইউটিউবৰ গুৰুজী সেই তেনে ক্ষেত্ৰত গুৰুজী যি কি নহওক ভাল লাগিলে লগ পাই পিনি সকলোকে আৰু এয়া আমাৰ বিকাশ থেংক ইউ লগ পাই ভাল লাগিলে বেষ্ট অফ লাক থাকিল তোমালৈ এইটো মোৰ ব্লগিং চেনেলটো যিমানে ব্লগিং চেনেল পুৰা একদম ব্লগ বনাই থাকা বেষ্ট থাকিলে আৰু যিসকলে নতুন ছাবস্ক্ৰাইব কৰিব বেগানো বহুত ভাল লাগিছে খাইছোঁ দিয়া Oh, mira,